নাম্বাৰ 1 তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে সো এনসাৰ হৈছে নাম্বাৰ সি বিহাৰ নাম্বাৰ 2 তলৰ কোনখন চহৰত উৰাজাহাজ নিৰ্মাণ কৰা হয় সো এনসাৰ হৈছে নাম্বাৰ বি বাংগালোৰ নাম্বাৰ 3 ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ হাৰ নিম্ন সো এনসাৰ হৈছে নাম্বাৰ ডি অৰুণাচল প্ৰদেশ নাম্বাৰ 4 ভাৰতৰ সৰ্বাধিক ধপাত উৎপাদন ৰাজ্য কোনখন সো এনসাৰ হৈছে নাম্বাৰ বি অন্ধ্ৰ প্ৰদেশ নাম্বাৰ 5 ভাৰতৰ কোন ঠাইত নিষ্কলংক তীখা প্ৰস্তুত কৰা হয় সো এনসাৰ হৈছে নাম্বাৰ বি দুৰ্গাপুৰ নাম্বাৰ 6 কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ এ জিৰি নাম্বাৰ 7 অসমৰ সৰ্বাধিক ৰেচন উৎপাদনকাৰী জিলাখনৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ ডি ধেমাজি নাম্বাৰ 8 গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল সো এনসাৰ হৈছে নাম্বাৰ বি 1970 নাম্বাৰ 9 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰিছিল সো এনসাৰ হৈছে নাম্বাৰ এ 1985 নাম্বাৰ 10 কাজিৰঙা কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল সো এনসাৰ হৈছে নাম্বাৰ সি 1974